Hello guys, welcome to my channel. My name is Sanjay Kumar Das. मैं आज आप लोगों को देखा कि बॉइल्ड चिकन के लिए वो टाइम कुछ है how to make boiled chicken दादा अपनी boiled chicken के लिए मतलब टेस्ट तो बहुत प्यारा वो मुझे फील तो मैं क्या बना जो मैं अपना वो अपना लोग खाए के लिए फाल प्यारा बहुत टेस्टी है नॉर्मल चिकन और केमो फाल तो क्या मैं बुटा में दिखे मैं जिमान सुबह मैं बुटा में होकर पूरी मैं बहुत जिम आन सिलो तो এটা আছে দুটামান মিক্স মারি কেনে তাৰপিছত মই আপোনালোকক দোকানত যাম দোকানত গৈ আপোনালোকক দেখাম বইল চিকেন কেনেকৈ তো আহক ষ্টাৰ্ট কৰো I see her rolling up, Uber black Cadillac, high heel boots and a sexy body full of tats. Baby's bad, oh baby's hella bad. After her there ain't no coming back. Wanna take a run at that? I think she's feeling me. Turn it up a few degrees. My imagination of her body gets the best of me. Oh gosh, she's such a tease. Bitten lips, bruised knees. I'm addicted to her, need her touching me. Cause she got a bad little waist, and we tearing down this place. Off the liquor that we chase. Got some egos to the face, baby, I don't need no space. Coming closer for a taste, and I'll show you how I make everything just fade away. तो या लोग गंजा तरी मैं आप लोगों को हम बोल सकते हैं तो जो सब है सिटी আহি পালোঁ ভিতৰত সোমাওঁ তাৰপিছত বাকী কাম কৰোঁ লেটছ গো এইটো মোৰ দোকান বৰ্তমান আহা এতিয়া বৰ্তমান দোকানখন ইমান ডাঙৰ নহয় সৰু হৈ আছে যদি আপোনালোকৰ আশীৰ্বাদ থাকে তো ভৱিষ্যতে ডাঙৰ হ'ব দোকানখনো আৰু ময়ো তো আপুনি চাকৰিমান কৰিব আৰু এইটো মোৰ জীৱনৰ ফাৰ্ষ্ট এচিভমেণ্ট বুলি কয় মিষ্টাৰ কামৰূপ আৰু এইটো চাৰ্টিফিকেট আৰু এইটো মোৰ মা টাইম পাছ কৰি বেগটো থৈ কিনে মই এতিয়া বৰ্তমান চিকেন বনাম বেগটো থলোঁ এতিয়া মই চিকেন বনাম তো এইবিলাক চব মোৰ এতিয়া বৰ্তমান ৰেডি কৰা আছে তো ইয়াতে আপোনালোকে বিলাহী পিঁয়াজ বিনছ আৰু ইয়াতে চিকেন অলপমান আৰু ইয়াতে আদা নহৰু চব ৰেডি কৰা আছে এতিয়া মই বাছ আপোনালোকক বনাই কিনে দেখাম কেনেকুৱা হয় যিমান কম সময়ত যিমান ভাল আমাৰ এতিয়া মই ডিচকে বনাম তো বেলেগ একো নাপালোঁ বাচনতে চচপনতে বনাইছোঁ ফাৰ্ষ্ট মই ইয়াতে আপোনাৰ অলপমান আদা নহৰু পেষ্ট লগতে চিকেনখিনিও দি দিওঁ একেবাৰে হৈ থাকিব একো প্ৰব্লেম নাই পানীখিনি আমি অলপমান উতলিব তাৰপিছত আমি টমেটো পিঁয়াজ আৰু বিনছ দিম মই বেছি ভেজিছ নাখাওঁ এতিয়া বৰ্তমান আপোনালোকৰ যদি যি মন তেনেকুৱা গ্ৰীণ ভেজিছ দিব পাৰে মোৰ এতিয়া এইখিনি আছে এভেইলেবল তো মই এইখিনিয়ে তো হৈ গ'ল আমাৰ পানীটো উতলিব ধৰিছে দেখিছে আপোনালোকে তো এতিয়া মই ইয়াতে পিঁয়াজ
মই পিঁয়াজ বেছি খাওঁ বিনছ আৰু টমেটো ঢালিলোঁ আৰু লগতে মছলা বেছি একো নালাগে আমাক অকল ইয়াতে নিমখ অলপমান মানে আপোনালোকৰ হিচাপত দিব নিমখ আৰু ইয়াতে আমাৰ ব্লেক পেপাৰ এইটো ব্লেক পেপাৰ হয় বাছ এইখিনিয়ে ব্লেক পেপাৰ বেছিও নিদিব জ্বলা বেছি হৈ যাব খাব নোৱাৰিব বা যিখিনি হৈ গ'ল আৰু বেছি একো মছলা এটা পূৰা হেল্ডি হয় আৰু পিছত মই বনাই কিনে মোৰ কাৰোবাক এটা টেষ্ট কৰি মানে চাব দিম কেনেকুৱা পাইছে আৰু ফিডবেকটো লওঁ আৰু আপোনালোকক বনাই কিনে চাব কেনেকুৱা পায় মোক জনাব অ'কে মোৰ এতিয়া বইল চিকেন ৰেডি হৈ গ'ল তো মই এতিয়া গেছটো বন্ধ কৰিলোঁ এতিয়া মোৰ ইয়াতে লগৰ এজন আছে তো তাক খুৱাই কিনে ফিডবেক ল'ম কেনেকুৱা পাইছে নিমখ চিমখ কি হৈছে মই নিজে নাজানো তো মই তাক এনেই সুধিম খুৱাই কিনে তো আহক মই এতিয়া মোৰ ব্ৰ' এইটো খাইছা আৰু জ্বলোৱা কেনেকুৱা পাইছা মোক বাছ অলপমান টেষ্ট কৰি কিনে মোক জ্বলোৱা মাংসটো বাদ দিছোঁ শুকান মাংসটো ঠাণ্ডা হ'ব দিয়া কেনে ভাল লাগিছে তো আপোনালোকে ট্ৰাই কৰক ঘৰত খাই চাওক আৰু মোৰ কমেণ্ট বক্সত জনাওক কেনেকুৱা পাইছে যদি ভাল পাইছে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু চেনেলটো আগুৱাই দিয়ক আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোক ইন ফিউচাৰ মোক সেইটো কমেণ্ট বক্সত জনাওক ইনষ্টাগ্ৰাম আইডি আছে মোৰ তলত দেখা পাব আৰু তাতে মোক DM কৰক কেনেকুৱা টাইপৰ ভিডিঅ' লাগে মই আপোনালোক হেল্প কৰিম কেনেকুৱা টাইপৰ ভিডিঅ' বনাব ধন্যবাদ